স্বাগতম মইনাহঁত। আজি মই তোমালোকৰ বাবে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মইনাহঁত, আজি মই তোমালোকৰ বাবে কেইটামান পদ্য লৈ আহিছোঁ। পদ্যবিলাক মই গাই যাম আৰু তোমালোকে পিছে পিছে গাই যাবা দেই। এতিয়া আমি একেলগে গাওঁ আহা। অমিতা বৰ মিঠা সোৱাদেৰে ভৰা, পকা পকা অমিতাৰ ৰং হালধীয়া, আম বোলে ফলৰ ৰজা খাবলৈ বৰ মজা। কিনি আনে দেউতাই বজাৰৰ পৰা, ইটাৰে সজা আছে ধুনীয়াকৈ ঘৰ, ইকৰাৰ ঘৰবোৰো ভাল লাগে বৰ। ঈগল চৰাই উৰিব পাৰে ওপৰলৈ বৰ, আকাশতে আছে নেকি ঈশ্বৰৰ ঘৰ, উট চিনি পোৱানে মৰুভূমিত যে থাকে, উটৰ পিঠিত উঠি চাগে বৰ মজা লাগে। ঊণ সূতাৰ কাপোৰত বৰ থাকে, ঊণৰ চোলা গুঠি দিছে সোণ মনক মাকে, ৰিখিয়ে কৰে টপ জপ বহুত আছে জ্ঞান, তুমিও হবা গুণী জ্ঞানী পঢ়িলে দি ধ্যান। এৰা পাত এৰি পলুৱে পেট ভৰাই খায়, এৰী চাদৰ পিন্ধি ককা ফুৰিবলৈ যায়, ঐৰাৱতত উঠি চাম কাজিৰঙাৰ গড়, ৰংমনৰ মোমায়েকৰ কাজিৰঙাত ঘৰ, ওলকচু চিনি পোৱা মাটিৰ তলত হয়, আচাৰ বনাই খাবলৈ যে বৰ সোৱাদ হয়, ঔটেঙা লাগি আছে ভৰি ভৰি ডাল, ঔটেঙাৰ বীজ বোলে চুলিৰ বাবে ভাল।